এটা বিশেষ কাৰণত ভিডিঅ'টো বনাইছোঁ। হঠাৎ খবৰটো শুনিলোঁ নিউজত যে বঙাইগাঁৱত 4জনকৈ নতুন কৰোণা ভাইৰাছ পজিটিভ পোৱা গৈছে। সঁচাকৈ এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আমাৰ অসমত কৰোণা ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আৰু এই যিজন 4জন পজিটিভ পোৱা গ'ল, সেই 4জনৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই তেওঁলোক কোনো জামাতি নহয়, নাই তেওঁলোক কোনো দিল্লী নিজামুদ্দিনলৈ যোৱা নাই, তেওঁলোক নাই কোনো পজিটিভ ৰোগীও চলা অহা নাই, কিন্তু তেওঁলোকৰ কিন্তু পজিটিভ পোৱা গ'ল। এইটো এটা একচুৱেলি ভাবিবলগীয়া বহুত কথা, কাৰণ বহুত ডাঙৰ কথা। কেনেবাকৈ আমাৰ ইয়াত কমিউনিটি ট্ৰেন্সফৰ্ম হৈছে নেকি, বা সামূহিক যিটো আমাৰ সামূহিক ট্ৰেন্সফৰ্ম বুলি কয় সেইটো হৈছে নেকি? কিন্তু সেইটোৰ বিষয়ে আমি অলপ চিন্তা কৰিবলগীয়া বিষয়। যিটো আমাৰ 4জন কৰোণাৰ পজিটিভ পালে, তেওঁলোকৰ সাধাৰণতে জ্বৰ হৈছিলে, জ্বৰত চেকআপ কৰোঁতে কিন্তু তেওঁলোকৰ সেই ভাইৰাছটো পোৱা গ'ল, কৰোণা ভাইৰাছ। সঁচাকৈ এইটো এটা ভাবিবলগীয়া কথা। আৰু আমি এতিয়া যিমান সজাগ হৈ আছিলোঁ, এতিয়া আমাক অসম চৰকাৰে যিহেতু আমাৰ লকডাউন শিথিল কৰাৰ কথা আছিলে, এতিয়া সেইটো শিথিল নকৰিব বুলি তেওঁলোকে কৈছে, অলৰেডি হিমন্ত বিশ্ব শৰ্মাই কৈছে। চ' আমি যিমান আগত যিমান সজাগ হৈছিলোঁ, এতিয়া আমাৰ তাতকৈ অধিক সজাগ হ'ব লাগিব আৰু আমি অধিক নিজকে সুৰক্ষিত কৰি ৰাখিব লাগিব। নহ'লে কমিউনিটি ট্ৰেন্সফৰ্ম হ'বলৈ হ'লে আমাৰ অসমত বহুত এনেকুৱা ডাঙৰ প্ৰব্লেম হ'ব, যিহেতু আমাৰ অসমত চিকিৎসা বিভাগত ইমান উন্নতি নহয় আৰু এইটো প্ৰব্লেম হ'বলৈ হ'লে সকলোৱে বিপদজনক হ'ব পাৰে। মই সেইকাৰণে আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, প্লিজ আপোনালোক একদম সুৰক্ষিত থাকক। যদি এইটো কেনেবাকৈ কমিউনিটি ট্ৰেন্সফৰ্ম হয়, যদি হ'বলৈ আৰম্ভ হয়, তেন্তে সঁচাকৈ আমাৰ কাৰণে বহুত ভয়ংকৰ কথা হ'ব পাৰে। প্লিজ সুৰক্ষিত থাকক আৰু এই লকডাউন উলংঘন কৰি শিথিল কৰিছে বুলি আপোনালোক এতিয়া বেছিকৈ বাহিৰলৈ ওলাই নাযাব, কাৰণ কোন ক'ত কেনেকৈ ঘূৰি ফুৰিছে গম পোৱা নাই। হোম কোৱাৰেণ্টাইনত থকা অৱস্থাটো এই 4জনৰ পজিটিভ ওলাইছে। কাৰণ হোম কোৱাৰেণ্টাইন মানে এইটো নহয় যে অকল তেওঁ অনবৰত ঘৰৰ ভিতৰতে সোমাইছে। এতিয়া গাঁৱত হোম কোৱাৰেণ্টাইন কৰিলে মানুহ এজন হয়তো গাঁৱৰ ইঘৰৰ পৰা সিঘৰলৈ যায়, এনেকৈও হয়তো কমিউনিটি ট্ৰেন্সফৰ্ম হ'ব পাৰে। চ' আপোনালোক প্লিজ ঘৰতে থাকিব, সুৰক্ষিত থাকিব। আৰু আপোনালোক এতিয়া শিথিল কৰিছে বুলি কৈছিলে, কিন্তু একচুৱেলি এতিয়া শিথিল কৰা নাই। আমি নিজকে আবদ্ধ কৰিব লাগিব আগতকৈ বেছি, তেতিয়াহে আমি কমিউনিটি ট্ৰেন্সফৰ্মৰ পৰা বচাৰ সম্ভাৱনা বেছি। আৰু এইটো মেইন কথা হ'ল, কমিউনিটি ট্ৰেন্সফৰ্মটো আমাৰ অসমতে প্ৰথম হৈছে বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি সংবাদমেলত কৈছে। চ' আমি এতিয়া যিমান পাৰোঁ আমি নিজক সজাগ কৰিম, আনকো সজাগ কৰিম। আৰু এতিয়া শিথিল কৰিছে বুলি ভাবি আমি বাহিৰলৈ নাযাওঁ। এতিয়া বৰ্তমান শিথিল কৰা নাই, কাৰণ যি 4জন ৰোগী ধৰা পৰিলে, সেই 4জন ৰোগী কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। তেওঁলোকৰ ভাইৰাছটো ক'ৰ পৰা আহিল, কেনেকৈ হ'ল, সেই কথাটো এতিয়ালৈকে কোনেও গম পোৱা নাই। সেইকাৰণে এইটো বহুতে ভয় খাবলগীয়া কথা আৰু বহুত ভয় হৈছেও। চ' প্লিজ আগতকৈ ভালদৰে থাকক, ভালদৰে সজাগ। ধন্যবাদ।